ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠৰ পাঠভিত্তিক যি ব্যাকৰণ আছে, ব্যাকৰণৰ আমি এটি সৰু বিষয় লৈছো। এই বিষয়টো হৈছে সমাৰ্থক শব্দ। আমি সমাৰ্থক শব্দৰ বিষয়ে আলোচনা কৰিম। তোমালোক আটাই বহি কলম আৰু কিতাপখন উলিয়াই ল'বা। আমি এতিয়া আৰম্ভ কৰিছো ভিডিঅ'টি। এতিয়া তোমালোকে সকলোৱে জানা যে তোমালোকৰ স্কুলৰ যিটো নাম লিখা আছে, ধৰা কাৰোবাৰ নাম ৰাম, কাৰোবাৰ নাম ৰহিম, ঘৰত এটা বেলেগকে মাতে বাবু, মুনু, হয়নে? গতিকে প্ৰত্যেকে কিন্তু মানুহজন একেটাই। বুজি পাইছা নে কথাটো? গতিকে এই একেজন মানুহৰে বিভিন্ন নাম থাকিব পাৰে। গতিকে একে অৰ্থ বুজোৱা আমাৰ অসমীয়া ভাষাটো কি আছে, বিভিন্ন ধৰণৰ শব্দ থাকিব পাৰে বা আছে। গতিকে এই বিভিন্ন শব্দবিলাকৰ যদি অৰ্থ একেটাই হয়, তেনেহ'লে সেই শব্দবিলাকক কি বুলি কোৱা হ'ব? সমাৰ্থক। সম অৰ্থ যাৰ সমাৰ্থক শব্দ। গতিকে সেই সমাৰ্থক শব্দৰ বিষয়ে আমি দুটামান সমাৰ্থক শব্দ তোমালোকৰ পাঠত থকা চাওঁ। বৰ্ডৰ পিনে আমি চাওঁ। এতিয়া বৰ্ডত মই কেইটামান শব্দ লিখিম। পৃথিৱী। এতিয়া এই শব্দ কেইটালৈ আমি চাওঁ। এক নম্বৰ শব্দটো লিখিছো মই কি? পদুম। পদুম মানে আমি সকলোৱে জানো পদুম ফুল। পদুম ফুলক আৰু বেলেগ ভাষাৰে বা বেলেগ শব্দৰে কিবা ক'ব পাৰি নেকি? বেলেগ একে অৰ্থ বুজা পদুম ফুল বুজোৱা আমি কি বুলি জানো? কমল, হয়নে? কমল পদুম ফুল। আৰু তোমালোকৰ কিতাপত যিটো আছে এটা ভাষা আমি পাইছো নহয়, বৈজব্জ থকা অব্জ, হয়নে? অব্জ মানে পদুম ফুল। এনেকুৱা পদুম ফুলৰ বহুত কেইটা শব্দ আছে যিয়ে অকল পদুম ফুলকে বুজাব। তাৰমানে কমল মানেও পদুম ফুল, অব্জ মানেও পদুম ফুল, আৰু যদি কিবা এটা বেলেগ কওঁ সেইটো শতদল বুলি ক'লেও আপোনাৰ পদুম ফুল। গতিকে এই যিবিলাক একে অৰ্থ বুজাইছে এই গোটেইকেইটা শব্দকে কি বুলি কোৱা হয়? সমাৰ্থক শব্দ একেবাৰে। পদুম ফুলৰ সমাৰ্থক শব্দ কি? কমল। কমলৰ সমাৰ্থক শব্দ কি? পদুম ফুল। অব্জৰ সমাৰ্থক শব্দ পদুম ফুল। পদুম ফুলৰ সমাৰ্থক শব্দ অব্জ। বুজি পাইছানে? এতিয়া ঘৰটো লৈ আহো। ঘৰ। ঘৰক আমি কি বুলি কওঁ? আৰু আলয়, কুটিৰ, নহয় গৃহ। গতিকে আমি কওঁ আলয়, গৃহ, কুটিৰ, এইবিলাক ন। গতিকে আলয় মানে ঘৰ, ঘৰ মানে আলয়, গৃহ মানে ঘৰ, ঘৰ মানে গৃহ, গৃহ মানে আলয়, হয়নে? এবাৰ এই অৰ্থবিলাক একে সমান। গতিকে ইয়াক সমাৰ্থক শব্দ বুলি কোৱা হয়। আকাশ। আকাশক কি বুলি কয়? গগন। গ গ দন্ত্য ন। বহুতে মধিনন্দ লিখে, এইটো দন্ত্য ন হলে গগন। গগন মানে কি? আকাশ। আমি আকাশ বুলি কওঁ গগন। বায়ু। বায়ু বতাহ বুলি কব পাৰি। বায়ু বতাহ, পৱন ন, বতাহ, পৱন ইত্যাদি। পৃথিৱী। পৃথিৱী বহুত নামেৰে জানানে? কি জানো? ধৰণী, ধৰণী, মেদিনী, ধৰা, বহুত নাম আছে। মই দুটা লিখিছো, ধৰা। গতিকে এই ধৰণী মানে কি বুলি ক'লে তোমালোকে কি ক'বা? পৃথিৱী। পৃথিৱী মানে কি বুলি ক'লে আমি ধৰণী বুলি ক'ব পাৰো, ধৰা বুলিও ক'ব পাৰো। এইবিলাক যি একে অৰ্থ বুজাইছে এইবিলাকক কোৱা সমাৰ্থক শব্দ। বুজি পাইছানে? সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ, যিবিলাক শব্দৰ অৰ্থ একেটাই, তাৰমানে তাক সেইবিলাকক কি কোৱা হয়? সমাৰ্থক শব্দ। এতিয়া চাবাচোন, এইটো তোমালোকৰ কিতাপত থকা দিলো মই এইকেইটা শব্দ। তোমালোকৰ প্ৰথম যিটো পাঠ আছিল আমাৰ ভূপেন হাজৰিকাৰ যে এটা গান আছিল, সেই গীতটিৰ পৰা আমি সেই পাঠটোৰ পৰা লৈছো আমি এইকেইটা শব্দ। এই শব্দকেইটা চাবাচোন তুমি। পদুম মানে কমল। কমল বুলি ক'লে আমি কি বুজিম? পদুম। পদুম মানে কম। তাৰমানে এইটো প্ৰতি শব্দ বুলিও কোৱা হয়। কেতিয়াবা তোমালোকক এনেকে আহিব যে পৰীক্ষাত এনেকে আহিব পাৰে যে একে অৰ্থ প্ৰকাশ কৰা শব্দ লিখা, সেনেকৈ দিব পাৰে এনেকুৱা বস্তু। আৰু এনেকে নকৰিবলৈ প্ৰশ্ন তেনেকে দিব পাৰে যে তলৰ শব্দবিলাকৰ সমাৰ্থক শব্দ লিখা, সেনেকে দিব পাৰে। আৰু নহলে এনেকে দিব পাৰে যে তোমালোকক তলত দিয়া শব্দবিলাকৰ প্ৰতি শব্দবিলাক লিখা বা প্ৰতি শব্দ লিখা। গতিকে একে অৰ্থ প্ৰকাশ কৰা শব্দ, সমাৰ্থক শব্দ, প্ৰতি শব্দ একেটাই কথা। এইখিনি মনত ৰাখিবা তোমালোকে। এতিয়া আমি আন কেইটামান উদাহৰণ চাওঁ আহা। এই শব্দ কেইটা চাওঁ আমি। তোমালোকৰ ভতুৱা আৰু খকুৱাৰ খৰিয়াল বুলি যিটো আমাৰ গল্প আছে, সেইটোৰ পাঠভিত্তিক এইটো ক্ৰিয়াকলাপ কেইটামান এইকেইটা দিছো মই, তাই দুটামান উঠাই লৈছো। শেষ। শেষ শব্দটোৰ অৰ্থ একে অৰ্থ বুজোৱা শব্দ কি বুলি ক'ব পাৰো আমি? শেষ হৈ গ'ল। তাৰমানে কি? অন্ত পৰিল। অন্ত ক'ব পাৰো, সমাপ্ত ক'ব পাৰো,
বিষাদ বিষাদ মানে কি দুখ আৰু আনন্দ হৰ্ষ ইয়াৰ এইটো আৰু এইটো মানে উলটা নহয় আনন্দৰ বিষাদ হৰ্ষৰ দুখ বা হৰ্ষৰ বিষাদ উলটা যিটো বিপৰীত শব্দত যাব এইটো এতিয়া আমি সমাৰ্থক শব্দ একে অৰ্থ বুজা লাগিছো আনন্দ মানে হৰ্ষ উদৰ মানে সকলোৱে জানো উদৰ পুৰাই খালো হয়নে উদৰ পুৰাই যি খাওঁ আমি পেট এইকেইটা হল সমাৰ্থক শব্দ এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা যে একে অৰ্থ যিবিলাক শব্দ একে অৰ্থ প্ৰকাশ কৰে সেইবিলাক শব্দ কি বুলি কোৱা হয় সমাৰ্থক শব্দ বুলি কোৱা হয় সমাৰ্থক শব্দক কি বুলি কোৱা হয় আনহাতে একে অৰ্থ প্ৰকাশ কৰা শব্দ বুলি কোৱা হয় আৰু তাক সমাৰ্থক শব্দৰ আন এটা নাম কি প্ৰতিশব্দ গতিকে তোমালোকৰ প্ৰতিশব্দ বুলি ক'লে এনেকুৱাকে লিখিব লাগিব সমাৰ্থক শব্দ বুলি ক'লে এনেকুৱাকে লিখিব লাগিব একে অৰ্থ প্ৰকাশ কৰা শব্দ বুলি ক'লেও এনেকুৱাকে লিখিব লাগিব গতিকে তোমালোকে নিশ্চয় বুজি পাইছা সমাৰ্থক শব্দৰ বিষয়ে